হাই বন্ধুসকল, এই ভিডিঅ'টো আমি দিন ৰাত এক কৰি কৰোনা ভাইৰাছৰ লগত যুঁজ দি থকা ব্যক্তিসকলৰ কষ্ট ব্যৰ্থে নাযাওক বুলি ভাবি এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হয় আমাক ক্ষমা কৰি দিব। বলক হ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এনে অলপ বহি আছে, আড্ডা মাৰি আছিলো। আড্ডা মাৰি আছিলি? আড্ডা মাৰিব জানা? ফেচবুক চলাব জানা? হোৱাটছআপ কৰিব জানা? ইউটিউব চাব জানা? কি চলি আছে? কিবা বোলে লকডাউন চলি আছে। লকডাউন চলি আছে। লকডাউনৰ সময়ত মানুহে ক'ত থাকিব লাগে? ছাৰ ঘৰৰ ভিতৰত। ঘৰৰ ভিতৰত থাকিব লাগে যদি ইয়াতে বাহিৰত চামৰ ওপৰত বহি কি কৰি আছা? মূৰ্খ, চিনি পোৱা নাই? নেক্সট টাইম যদি মই ডিউটিত অহাৰ পিছত তোক দেখা পাওঁ কোবাই কোবাই থানালৈ লৈ যাম আৰু 6 মাহৰ কাৰণে জেললৈ পঠাই দিম। ঘৰতে আছে। মাছ ঘৰত থলে হ'ব? হা মূৰ্খ। নেক্সট টাইম যদি তোক মই লগ পাওঁ পিঠি বহল কৰি দিম। নমস্কাৰ ৰাইজ, মোৰ নাম শ্ৰী মৰিগন দাস। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে আমাৰ সমাজৰ মানুহবিলাক জ্ঞানী হৈ অজ্ঞানী, সচেতন হৈ অসচেতন। কাৰণ তেওঁলোকে আজি এতিয়ালৈ একো নাজানে, একো গম পোৱা নাই। আপোনাৰ চৰকাৰৰ ফালৰ পৰা, তাৰপিছত আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা কাগজে কলমে পেপাৰে পত্ৰই আপোনাৰ নিউজ চেনেলে সকলোতে দি আছে সজাগতামূলক কথা যে আপোনালোকে বাহিৰত নোলাব, একেলগে জুম পাতি নাথাকিব, এজনে আনজনৰ কথা পাতক, ডিষ্টেঞ্চ ৰাখি কথা পাতক। এইবিলাক চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ পৰা সদায় প্ৰত্যেক দিনাই কৈ আছে। কিন্তু আমাৰ মানুহবিলাক জানিও নজনা ভাও ধৰি থাকে, জ্ঞানী হৈ অজ্ঞানী। কাৰণ যিখিনি কাম কৰিব দিছে, কি কাৰণত আজি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে 21 দিনৰ কাৰণে লকডাউন দিলে সকলোৱে জ্ঞাত। কিন্তু সকলো কথা জানিও নজনা ভাও ধৰি থাকে। আমি এতিয়া ৰাইজ শুই থাকিলে নহ'ব। শুই থাকিলে আমি আমাৰ এই মহামায়া কৰোণা ভাইৰাছক আতংক কৰিব নোৱাৰিম। সেইকাৰণে দিনক দিনে কৰোণাৰ বৃদ্ধি বাঢ়ি গৈ আছে। সেই ৰাইজ আমি এতিয়া সচেতন হ'বলৈ হ'ল। আমাৰ লগতে আমাৰ ঘৰখন, ওচৰ চুবুৰীয়া সমাজ, লগতে আমাৰ অসমখনত যাতে শান্তিপূৰ্ণ হয়, যাতে আমাৰ এই কৰোণা ভাইৰাছটি আক্ৰমণ কৰিব নোৱাৰে, যাতে সুপথে সুন্দৰভাৱে এই অসমখন, এই ঠাইখন আগৰ দৰে পৰিচালিত হয়, এয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। সেই ৰাইজ আপোনালোকক মই বিনম্ৰ অনুৰোধ মোৰ ফালৰ পৰা, যাতে আপোনালোকে এই 21টা দিন, আৰুতো বেছি দিন নাই, এইকেইটা দিন আপোনালোকে ধৈৰ্য সহকাৰে নিজে নিজৰ ঘৰত সোমাই ঘৰৰ পৰিয়ালৰ লগত টাইম দি ল'ৰা ছোৱালীৰ লগত থাকি এইকেইটা দিন যাতে আপোনালোকে পাৰ কৰে, অন্যথাত ভয়ংকৰ পৰিণতিৰ সৃষ্টি হ'ব পাৰে। সেই ৰাইজ আপোনালোকক বিনম্ৰ অনুৰোধ, আপোনালোকে এইকেইটা দিন নিজৰ ঘৰতে সোমাই থাকক। এইখিনি মই আপোনালোকক আগত ক'বলগীয়া আছিল আৰু এইখিনি কথাই ক'লোঁ। ধন্যবাদ। জয় হিন্দ। চাওক ৰাইজ, কৰোণা মহামাৰীটো এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ভাৰতত ইয়াৰ প্ৰভাৱ দ্বিতীয় স্তৰ যাই পাইছে। আমি যাতে এই কৰোণা মহামাৰীৰ প্ৰভাৱটো তৃতীয় স্তৰলৈ যাব দিব নোৱাৰোঁ। আৰু তৃতীয় স্তৰ যদি যাই পায়, তেতিয়া আমি আৰু কাৰ কেতিয়া কৰোণা মহামাৰীত আক্ৰান্ত হৈ থাকে তেতিয়া আমি গম নাপাম। সেয়েহে আমি সকলো ৰাইজে প্ৰশাসনে দিয়া নীতি নিয়মবোৰ, বান্ধি দিয়া নীতি নিয়মবোৰ আমি পালন কৰিব লাগে, যাতে আমাৰ ৰাইজ সচেতন হ'লেহে আমাৰ দেশখন কৰোণা মহামাৰীৰ পৰা বাচিব পাৰিব। এইটো ভিডিঅ' আমি কোনো ধৰণৰ ফাল্টু বা ধেমালিৰ কাৰণে কৰা নাই। এইটো আমি ৰাইজক সচেতন কৰিবৰ বাবে কৰিছোঁ। কাৰণ এই কৰোণা মহামাৰীটো যেনেকুৱা ৰূপ ধাৰণ কৰিছে, ই এসময়ত যাই মানৱ জাতিৰ সংকট আনিব পাৰে।
আমাৰ মানৱ জাতি বিপদত পৰিব পাৰে। প্ৰশাসনে দিয়া নীতি নিয়মবোৰ কিছুমান লোকে যে মানি নচলে, সেইবাবেহে এই ভিডিঅ'টো বনোৱা হৈছে। আৰু য'তে ত'তে এই বাহিৰত ৰাস্তাই ঘাটে ঘূৰি নাথাকিব, কাৰণ এই কৰোণা মহামাৰীটো এই ঘূৰি ফুৰাৰ ফালত বেছি বাঢ়িব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।